নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মানে বা এজনীয়ে মই এই কাপোৰৰ দোকান এখন ষ্টাৰ্ট কৰিছোঁ। কালিৰ পৰা মানে ভালকৈ খুলিম আৰু আজি মানে সেই কাপোৰ চাপোৰখিনি ছেটিং কৰি আছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দোকানত মানে মালবিলাক সজাবলৈ দুজনী বিশিষ্ট ব্যক্তি মাতি লৈ আহিছোঁ চাবৰ। এয়া চাওক, পুৰা কাপোৰ মানে সজাবলৈ দুজনী বিশিষ্ট ব্যক্তি মাতি লৈ আহিছোঁ। ধুনীয়াকৈ সজাই দিব। বোলে চাই দিয়ক বাইদেউ, অলপ চাই দিয়ক। লাজ কৰিছে। কাপোৰ সজোৱা চলি আছে। এইবিলাক কাপোৰ আছে বহুত সজাবলৈ, আৰু এইবিলাক আছে। ইফালে বাইদেউহঁতে কাপোৰ সজাই আছে। মাল সেটিং কৰা হৈ গ'ল। টাইলছটো কেনেকুৱা লাগিছে ৰাইজসকল ক'বচোন, কমেণ্ট কৰি জনাব। এইটো টাইলছ নহয়, এইটো কাৰ্পেটহে। এইটো যে পাকাত যে পাৰে সেই কাৰ্পেটটোহে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। নতুনকৈ দোকানখন লোৱাৰ বাবে আপোনালোকক অলপ দেখুৱালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।